হেল্ল' বন্ধুসকল, আপুনি ৰাতি ইউটিউব চলায় নেকি? যদি চলায়, আপোনাৰ চকুৰ প্ৰব্লেম নহ'বৰ কাৰণে আপুনি এটা কাম কৰিব পাৰে। গতিকে আহকচোন কি কাম কৰিব লাগে চাই লওঁ এবাৰ। আপুনি প্ৰথমে আপোনাৰ ইউটিউবত যাব লাগিব। এতিয়া এইটো মোৰ ইউটিউবত গ'লোঁ। ইউটিউবত যোৱাৰ পিছত আপুনি এই কোণাত এটা মানুহৰ দৰে পিকচাৰ পাব। ইয়াত অ'কে মাৰিব লাগিব। মাৰিলোঁ। মাৰাৰ পিছত আমি এইবিলাক অপশ্যন পাব। অপশ্যনৰ এইটো ছেটিংছত অ'কে মাৰিব লাগিব। অ'কে মাৰিলোঁ। তাৰে পিছত এই প্ৰথম অপশ্যনটো আছে, এইটো জেনেৰেল বুলি আছে, জেনেৰেল। তাতে অপশ্যন অ'কে মাৰিব লাগিব। তাৰপিছত মাৰাৰ পিছত আকৌ আছে ডাৰ্ক থিম। এই অপশ্যনটোত এতিয়া অফ হৈ আছে, তো অন কৰি দিব লাগিব। অন কৰি দিলোঁ। এতিয়া চাম আমাৰ ইউটিউবত যাই পেলাই চাই আছোঁ মই আকৌ। এতিয়া ইউটিউবত চাওঁ, এই সকলোবিলাক পিকচাৰ ক'লা ক'লা হৈ যাব। তেতিয়া তাৰমানে আপোনাৰ চকুৰ প্ৰব্লেম নহয়। গতিকে আপুনি এই কামটো কৰিব, নিশ্চয় আপোনাৰ চকুৰ প্ৰব্লেম অতি সহজতে নহয়। গতিকে আপুনি এই কামটো কৰিব পাৰে। আৰু যদি ভিডিঅ'টো ভাল লাগিছে, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। এইখিনিয়ে ক'লোঁ। নমস্কাৰ।